হেল্ল' এভৰিৱান। চ' আজি আমি এই চেপ্টাৰটোত অসমৰ ভূগোল চেপ্টাৰটোত আমি আৰম্ভ কৰিম কিৱৰ্ডছ। চ' মই এই চেপ্টাৰটোত অইন ভিডিঅ'ৰ দৰে অইন টপিকৰ দৰে বা প্ৰথম চেপ্টাৰটোৰ দৰে আমি কি কৰিম কিৱৰ্ডছ দি যাম। চ' প্ৰথম চেপ্টাৰটোৰ পিছত আচলতে দিব লাগিছিল 2 নম্বৰ আৰু 3 নম্বৰটো, বাট এইটো বেছি ইম্পৰ্টেণ্ট। চ' মই এইটোৰ ভিডিঅ' ফাৰ্ষ্ট আনিলোঁ। চ' কিৱৰ্ডছ দিম, এক্সপ্লেনেশ্যনৰ কথা কৈছিলা বা তাৰ বাবে টাইম নাই, মোৰ আছে বা তোমালোকৰ টাইম নাই পৰীক্ষা আহি পালে। চ' চাই যোৱা। এটা মনত ৰাখিব লগা যে গুৱাহাটীখন কি উত্তৰ পূবৰ মুখ্য দ্বাৰ হিচাপে চিহ্নিত কৰা হয়। তাৰপিছত আমি মনত ৰাখিম কি যে অসমৰ যিটো চাৰিসীমা আছে সেই চাৰিসীমাটো ইয়াৰ পৰা এই ৰাজ্যখনৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু বিদেশী ৰাষ্ট্ৰ। ভিডিঅ'টোৰ মাজতে কৈ দিওঁ যে মই কৈ যাম, চিন দি যাম, তোমালোকে সেইমতে কিতাপখন উলিয়াই লোৱা আৰু কলম এটাৰে ধুনীয়াকৈ চিন দি যোৱা। পিছত আৰু মই ক'ম, তোমালোকে চাবাও, বাট একো হ'বৰ নহয়। চ' একেলগে মোৰ লগত চিন দি যাবা। ভূটান, এনেকৈ কৰি দক্ষিণে মিজোৰাম আৰু মেঘালয়, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, আৰু পশ্চিমে কি আছে, পশ্চিমে আছে পশ্চিমবংগ, ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ। এইখিনি ইয়াৰ পৰা ইয়ালৈ এই অসমৰ চাৰিসীমাটো আমি ভালকৈ মনত ৰাখিম, এইটো ইম্পৰ্টেণ্ট। চ' এই চেপ্টাৰৰ তলৰ পিনে যে আছে এইবিলাক কিবা দ্ৰাঘিমাংশ অক্ষাংশ, এইখিনি কোনো ইম্পৰ্টেঞ্চ নাই, এইবিলাক পৰীক্ষাত নাই। মানচিত্ৰখন ভালকৈ চাম, ঠাইবিলাক জিলাবিলাক ধুনীয়াকৈ চাব লাগিব, কাৰণ অসমৰ মানচিত্ৰখন পৰীক্ষা ৰাখিব দিব, এইটো মই 100% গেৰাণ্টি দি ক'লোঁ। নম্বৰ 64, ইয়াৰ ওপৰৰ পিনে অহা এইখিনি বস্তু অলপ ইম্পৰ্টেণ্ট যে 2011 চনৰ যিটো তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰি আছে সেইখিনি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা অলপমান চাম আমি অসমৰ মুঠ জনসংখ্যা ইমানখিনি আছিল, এইখিনি আমি মনত ৰাখিম। চ' এইখিনি অলপমান পঢ়ি চালে হ'ল। শিক্ষিতৰ হাৰ সিমান এটা এই তালিকাখনৰ পৰা সিমান এটা হোৱাৰ চান্স নাই, বা তথাপি আমি অলপ চাম, কাৰণ যোৱাবাৰ আমি গম পাইছিলোঁ যে তালিকা উঠাই দিছিল, মানে এক্সাক্ট পৰীক্ষাত সেনেকৈ কপি পেষ্ট কৰি দিছিল প্ৰশ্নবিলাক। চ' আমি এইখিনি এনেই অলপ সাধাৰণ মনত ৰাখিম, গোটেই নালাগে। চহৰৰটো চালে হ'ল আৰু গাঁৱলীয়াটো চালে হ'ল। মেইনলি ডাইৰেক্ট শিক্ষিতৰ হাৰত নিদিয়ে, মানে কিমান আছে চহৰ আৰু গাঁৱৰ এনেকৈ সুধিব পাৰে, আৰু লিংগ অনুপাতটো এইটো। তাৰপিছত তলপিনে আমি আহিম, এইখিনি জাষ্ট এনেই অলপ পঢ়িম, কিন্তু ইম্পৰ্টেঞ্চ ক'বলৈ গ'লে পেৰেগ্ৰাফত চাব গ'লে যে ৰাজধানী চহৰ গুৱাহাটী 9,68,549 জন নগৰীয়া লোকৰ জনসংখ্যাৰে অসমৰ আটাইতকৈ জনবহুল নগৰী হিচাপে পৰিগণিত হৈছে। চ' এইখিনি ইম্পৰ্টেণ্ট। আৰু এইটো কি হিচাপে হৈছিল যে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি নতুনকৈ হোৱা নাই। চ' তেতিয়াতে ইমানখিনি আছিল 9,68,549 জন। আৰু গুৱাহাটীৰ পিছতে দ্বিতীয়খন আমি মনত ৰাখিম যে গুৱাহাটীৰ পিছতে জনসংখ্যাৰ হিচাপত দ্বিতীয় আৰু তৃতীয় স্থানত আছে যথাক্ৰমে বৰাক উপত্যকাৰ শিলচৰ নগৰ আৰু উজনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিব্ৰুগড় নগৰ। এই দুটা বস্তু, গুৱাহাটী প্ৰথম, তাৰপিছত শিলচৰ, তাৰপিছত ডিব্ৰুগড়। আনহাতে অসমৰ 6খন দ্বিতীয়, এইটো ইম্পৰ্টেণ্ট যে অসমৰ 6খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ হৈছে নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী। দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা নগৰ কোনখন, যে নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী। ধুবুৰীৰ পিছতে আছে পাৰ্বত্য নগৰী ডিফু। ডিফু এখন নামনি অসমত পৰে, নামনি আৰু কিছুমানে কয় যে মধ্য অসমত পৰে। চ' সেইখিনি হ'ব। চ' ধুবুৰীৰ পিছতে আছে কি ডিফু। এই তালিকাখন অলপ মনত ৰাখিম আমি, কাৰণ ইয়াত নগৰৰ শ্ৰেণী বিভাজন আছে, প্ৰথম আৰু দ্বিতীয়। চ' প্ৰথমলৈকে কৈ আছে যে গুৱাহাটীৰ পৰা ইয়াৰ তেজপুৰলৈকে প্ৰথম আছে। প্ৰথম শ্ৰেণীৰ নগৰ কেইখন গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া, তেজপুৰ। এইবিলাক পঢ়ি চালে হ'ল। জনসংখ্যা মনত ৰখাৰ কোনো দৰকাৰ নাই ক'ত কিমান আছে, মই এইটো কৈছোঁ যে ইয়াৰ পৰা একো নাহে, এইখিনি চাব নালাগে, এনেই বাদ দিয়া। খালি মনত ৰাখিবা যে মানে প্ৰথম শ্ৰেণীত কেতিয়া পৰে, যে 1 লাখৰ ওপৰত যেতিয়া জনসংখ্যা থাকিব তেতিয়া প্ৰথম শ্ৰেণীৰ অন্তৰত পৰে, প্ৰথম শ্ৰেণীৰ নগৰৰ ভিতৰত পৰে। আৰু নতুনকৈ লোকপিয়ল কৰিলে নলবাৰীও প্ৰথম শ্ৰেণীৰ ভিতৰতে পৰিব। ইয়াৰ পৰা গ'লো যাই কিনে চাম আমি কি জনসংখ্যা বৃদ্ধিৰ ধাৰা। এই জনসংখ্যা পৰিৱৰ্তনশীল, এই লাইনটো আমি ইয়াৰ আগৰ চেপ্টাৰত দিয়াৰ দৰে, প্ৰথম চেপ্টাৰত দিয়াৰ দৰে যে সম্পদ পৰিৱৰ্তনশীল, তাৰ দৰে জনসংখ্যা পৰিৱৰ্তনশীল, একে লাইন। ইয়াৰ পৰা যিকোনো ব্যাখ্যা কৰিব দিব পাৰে বা বুজাই লিখা দিব পাৰে। চ' এইখিনি আমি ভালকৈ বুজিম। যদি তোমালোকে বিচাৰা দেন মই ইয়াৰ প্ৰশ্নৰ উত্তৰটো দি দিম, কোনো কথা নাই। তো জনসংখ্যাৰ লগতে ইয়াৰ বিতৰণ শান্তি অলপমান এনেই হেৰি। আৰু খালি মনত ৰাখিম কি জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন, তিনিটা মেইন ফেক্টৰ আছে, কি কৰে এফেক্ট কৰে কিহত, জনসংখ্যাৰ স্প্ৰেড হোৱাৰ, জনসংখ্যাত বৃদ্ধি কৰাত। সেই তিনিটা কি, জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন। এই তিনিটা প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়। মনত ৰাখিম আমি এই তিনিটা, জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন। চ' ইয়াৰ পিছত আমি চাম যে 1901 চনত অসমৰ জনসংখ্যা আছিল সিমান এটা ইম্পৰ্টেণ্ট নহয়, বাট এনেই এইখিনি পঢ়িবা, মিছ নকৰিবা দেই, মনত ৰাখিবা। এনেই 1901 চনত ইমান শান্তি, কিন্তু মই কৈছোঁ ইয়াৰ পৰা নাহে প্ৰশ্ন। চ' এইখিনিত নাই, এইখিনিৰ পৰা প্ৰশ্ন নাহে, মই কৈ থৈ দিছোঁ, চাবই নালাগে। এনেই অলপ মাতি দিবা, কিন্তু মুখস্থ ৰাখিব লাগে বুলি মই নকওঁ, কাৰণ ইয়াৰ পৰা প্ৰশ্ন নাহে। চ' আমি এতিয়া চাম পেজ নম্বৰ 66। এইখিনি চাবা যে 1911 পৰা 1921 দশকত ইমানলৈকে বৃদ্ধি পাইছিল, কিমান 20.84% বৃদ্ধি পাইছিল কি জনসংখ্যা অসমৰ।
চ' আমি এই পেজটোৰ এই লাইনটো অলপমান মনত ৰাখিম এই ওপৰত এইপিনে এই লাইনটো অলপ মনত ৰাখিম চ' তাৰ পৰা চাবলৈ গ'লে এই পেজটোত সিমান এটা ইম্পৰ্টেণ্ট নাই তথাপিও মই ক'ম যে এনেই পঢ়ি চাবা কিন্তু এইখিনি প্ৰশ্ন যে মই এইটো নকওঁ যে আহিব কিন্তু নোহোৱাৰ চান্স বেছি আছে চ' ইয়াৰ পৰা কি পইণ্টছ দিবলৈ একো নাই এই তলৰ এই লাইনটো অলপ পঢ়ি চাবাচোন এনেই পঢ়ি চাবা যে 1981 চনত অসমত লোকপিয়ল হোৱা নাছিল সেয়েহে সেই চনত ভাৰতৰ লোকপিয়ল বিভাগে গাণিতিকভাৱে নিৰ্ধাৰণ কৰা জনসংখ্যাৰ তথ্য দিয়া হৈছে মানে বেলেগ কথা নাই যে কিমান চনত অসমত লোকপিয়ল হোৱা নাছিল সেইটোৰ বাবে এই জানি থবা 1981 চনত অসমত লোকপিয়ল হোৱা নাছিল আৰু এই পেজটোতো হেৰি আছে যে অসম আৰু ভাৰতৰ জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ এই গ্ৰাফটো আছে তালিকাখন আছে বেলেগ নাই ইয়াত এইখিনি ইম্পৰ্টেণ্ট নহয় চ' আমি ইয়াৰ পিছত চাম যে জনসংখ্যাৰ বিতৰণ চ' ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে গতিকে জনসংখ্যাৰ বিতৰণটো আমি নেক্সট এটা ভিডিঅ'ত ডিছকাছ কৰিম নেক্সট পাৰ্টত চ' নেক্সট পাৰ্ট মই পাৰিলে আজিয়ে দিম নহ'লে কাইলৈ তোমালোকে নেক্সট পাৰ্টটো পাই যাবা কিবা বুজি নোপোৱা থাকিলে মোক কমেণ্ট কৰি জনাবা দৰকাৰ হ'লে মই ধুনীয়াকৈ বুজাই দিম মোৰ হোৱাটছএপ গ্ৰুপতো জইন কৰিব পাৰিবা মই তোমালোকক এড কৰি দিম বাট কিবা বুজি নোপোৱা যিকোনো ছাবজেক্টৰে মোক কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত যদি ভাল পাইছা এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যোৱা চ' নেক্সট পাম নতুন এটা ভিডিঅ'ত নতুন এক্সপ্লেনেশ্যনৰ সৈতে এতিয়ালৈ বাই বাই